খুব আশাবাদী আছিলোঁ যে জনজাতি সম্পৰ্কত আলোচনাটো হ'ব বুলি। জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ। ইয়াত আহি দেখিলোঁ যে জনজাতিকৰণৰ সলনি ছয় জনগোষ্ঠীক OBC হিচাপে কেনেকৈ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টোৱে আলোচনা হৈছে। ভুলক্ৰমে জনজাতিকৰণৰ ওপৰত আলোচনা হ'ব বুলি এখন চিঠি ওলালে, সেইটো আমাৰে ভুল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে স্থান নাপালে বৈঠকত। জনজাতিকৰণৰ বৈঠক পাতি আসন সংৰক্ষণক লৈহে হ'ল আলোচনা। ৰাজ্য চৰকাৰৰ ভূমিকাত অসন্তুষ্ট ছয় জনগোষ্ঠীৰ নেতৃত্ব। অসম চৰকাৰৰ এই পত্ৰখনলৈ মন কৰক। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে আলোচনাৰ বাবে 21 জুলাইত টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক আমন্ত্ৰণ জনাইছিল ৰাজ্য চৰকাৰে। চৰকাৰৰ এই পত্ৰৰ পাছতে জনতা ভৱনলৈ আহি হতবাক ছয় জনগোষ্ঠীৰ নেতৃত্ব। জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ আৰু এই বিষয়বস্তুটো পিছুৱাই লৈ যোৱাৰ কাৰণে সংগঠনবিলাকক মাতি আনি এটা অন্য বিষয় লৈ আলোচনা কৰাটোহে যেন আমাৰ অনুমান হৈছে। খুব আশাবাদী আছিলোঁ যে জনজাতি সম্পৰ্কত আলোচনাটো হ'ব বুলি। প্ৰিণ্টিং মিষ্টেক চিঠিখন এনেকৈ গৈছে বুলি কোৱাটো এইটো দুৰ্ভাগ্যজনক কথা হৈছে। এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক আলোচনা কৰাৰ কাৰণে সভাখনত আমাক লিখিতভাৱে আমন্ত্ৰণ জনাইছিল, কিন্তু ইয়াত আহি দেখিলোঁ যে জনজাতিকৰণৰ সলনি ছয় জনগোষ্ঠীক OBC হিচাপে কেনেকৈ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টোৱে আলোচনা হৈছিল। তেওঁলোকে আশ্বাস প্ৰদান কৰিছে যে নেক্সট কেবিনেটৰ পিছতে জনজাতিকৰণৰ বিষয়ৰ ওপৰত এটা আলোচনা হ'ব। আহোম, মৰাণ, মটক, চোৱা জনগোষ্ঠী সকলোকে জনজাতিকৰণ যাতে অসম চৰকাৰে অতি শীঘ্ৰে কৰে তাৰে আমাৰ এটা দাবী জনাইছোঁ। জনজাতিকৰণৰ আলোচনালৈ মাতি শিক্ষানুষ্ঠানত আসন সংৰক্ষণ সন্দৰ্ভতে সংগঠনসমূহেৰে আলোচনাত বহে মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকা। চৰকাৰৰ মতে ভুলতেহে লিপিবদ্ধ হৈছিল জনজাতিকৰণৰ বিষয়। আজি তেওঁলোকে মিছমাৰ্ক পত্ৰ দিছে, এইখিনি আমি প্ৰাপ্তি স্বীকাৰ কৰিছোঁ আৰু সেইটো এটা চলিত প্ৰক্ৰিয়াত চলি আছে। তাৰ কাৰণে সুকীয়াকৈ আলোচনা হ'ব। আজিৰ আলোচনাৰ মূল বিষয়বস্তু এইটো নাছিল, কিন্তু ভুলক্ৰমে জনজাতিকৰণৰ ওপৰত আলোচনা হ'ব বুলি এখন চিঠি ওলালে, কিন্তু সেইটো আমাৰে ভুল। কিন্তু সেই বিষয়ত মূলতঃ আজি আলোচনা হোৱা নাই। জনজাতিকৰণৰ প্ৰসংগ পৰৱৰ্তী সময়ত আলোচনা হ'ব বুলি উল্লেখ কৰি শিক্ষানুষ্ঠানত আসন সংৰক্ষণৰ বিষয়েহে স্থান পায় বুলি উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষানুষ্ঠান অনুসাৰে ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত থাকিব আসন। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, অসম কৃষি বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়ত পঢ়াৰ কাৰণে ন্যূনতম আসন যাতে তেওঁলোকে পায়, তাৰ কাৰণে বিশেষ এটা ৰিজাৰ্ভেশ্যন উইদিন দ্য OBC কোটা সেইটো চলি আহিছে। ৰিজাৰ্ভেশ্যন ইজ অলৱেজ ইন এডিশ্যন টু দ্য মেৰিট লিষ্ট। যিসকলে মেৰিটত পায় তেওঁলোকে পাব। তাৰ উপৰি OBC কোটাৰ পৰা এটা সীমিত সংখ্যক আসন টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনজাতি বা আদিবাসীসকলৰ কাৰণে ইনষ্টিটিউট অনুযায়ী এটা আসন সংৰক্ষিত থাকিব। তাত হয়তো বঢ়া-টুটা হ'ব, সাল সলনি হ'ব। আসন সংৰক্ষণৰ বিষয়ক লৈ চৰকাৰ আৰু ছয় জনগোষ্ঠীৰ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হ'লেও ওলোৱা নাই কোনো সমাধান সূত্ৰ। জনজাতিকৰণ কৰিবলৈ যাওঁতে যেনেকৈ আমি নামনি অসমৰ কোচাছমুখীসকল জনজাতি হিচাপে পাব লগা সা সুবিধাৰ পৰা আমি বঞ্চিত হৈছিলোঁ, একেদৰে সমগ্ৰ অসমৰ কোচাছমুখীসকলক OBC হিচাপে যদি আজি সংৰক্ষণৰ ব্যৱস্থাটো কৰে, তেতিয়াহ'লে আমি নামনি অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ MOBC কোচাছমুখীসকলে আমি ডিপ্ৰাই পাম। যিবিলাক এক্সিষ্টিং যিসমূহ আমাৰ কাৰণে চিট আছে, চিটতকৈ আমি কেইটামান আসন আমি বঢ়াবলৈ কৈছোঁ। যেনেকৈ ইঞ্জিনিয়াৰিং কলেজত আমি প্ৰায় 15খন আসন বঢ়াবলৈ আহ্বান কৰিছোঁ অসম চৰকাৰক। মেডিকেল কলেজত প্ৰায় 28টা আছে, তাতকৈ আৰু 5টামান বঢ়াবলৈ কৈছোঁ। বৃহৎ বিষয়টো লৈ একেদিনত আমি সিদ্ধান্ত দিব পৰা কেতিয়াও এটা বিষয় নহয়। আমি আমাৰ জনগোষ্ঠী যিবিলাক আমাৰ বয়োজ্যেষ্ঠসকল আছে তেখেতৰ আলোচনাক আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সিদ্ধান্ত আমি এইটোৱে দিম যে আমাৰ প্ৰতিটো বিভাগত যিমানখিনি চিট থাকে তাৰ ভিতৰত 30% আমাক টাই আহোম জনগোষ্ঠীক দিব লাগে বুলি আমি দাবী জনাম বুলি কৈছোঁ। 2014 চনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে, কিন্তু সদ্যহতে যথেষ্ট গেথেলা মাৰিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই। কিন্তু সোমবাৰে ছয় জনগোষ্ঠীৰ নেতৃত্বক জনজাতিকৰণৰ আলোচনালৈ আমন্ত্ৰণ দিও ৰহস্যজনকভাৱে চৰকাৰে সলনি কৰিলে আলোচনাৰ বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে তেজস্বী ভাস্কৰ চুতীয়া আৰু গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।